এভৰিৱান আসসালামু আলাইকুম। এইফালে দেখা পাইছেন দুটাকে বজাৰৰ বেগ। আজি আমাৰ মানে ইয়াত সপ্তাহী বজাৰ বুধবাৰে হয় আৰু হাজবেণ্ডে লৈ আহিছে বজাৰ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কি কি আনিছে, ময়ো লগতে চাওঁ। পুৰা শাহু মাইকে আৰু মা এইটো কি চুকা পালেং ন? হে পালেং, এইটো পালেং শাক। এই হেৰি কেৰি বেগ কৰি অনা নাই, কিবা হেৰি কৰি আনিছে। ঢালি ঢালি দিছে, বোলাতে হেৰি হ'ব। সেইটো সেইখিনি শাকেই হ'বলা। মূলা, মায়ে ওলাই আছে। এইখিনি কি শাক? অঁ কি কয় নহয় এইটো? নহয় এইটো সৰিয়হ শাক। এইখিনিও সৰিয়হ শাক। ঠাণ্ডা দিন মানে শাক আৰু শাকেই। ফুলকবি, এতিয়া গোলাপ ফুল বাদ দি ফুলকবি ফুল দিবলৈ ল'লে মোক। তঞ্জিম এইটো ৰেচিপি ভিডিঅ'টো এদিন বনাবাচোন। এইখিনি কি শাক? এইখিনি লাই শাক। ডলা কম হৈ গ'ল, ডলা ভৰি গ'ল শাকেৰে। আমি এইটো সপ্তাহ শাকেই খাম আৰু আৰু মাৰ কাৰণে পাণ আনিছে চাওক। ঘৰত অকল মায়ে পাণ খায়, এতিয়াৰ পৰা ময়ো শিকিব লাগিব মাৰ লগত পাণ খাবলৈ। আলু, উৰহি, লাকাইউৰি, লেচেৰামাহ, দাংবডিও কয় মানুহে। আৰু এইখিনি কচু, এইখিনি জলকীয়া, এয়া বিলাহী। এয়াই হৈ গ'ল বজাৰ। এইখিনি আপোনাৰ পাণ তামোল, চুপাৰী পাণ। আজি এইখিনি আমাৰ সপ্তাহৰ বজাৰ চব্জি আৰু আনিব গৈছে।